নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পাইছে চাগৈ ইলেকশ্যনৰ আগত কোনো ধৰণৰ আমাৰ ফিজিকেল টেষ্ট হ'বনে নহয়। আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহি গৈছে আৰু এইখিনিতে আপোনালোকৰ বাবে দুটা ভাল খবৰ দিম। ভিডিঅ'টো শেষলৈকে চাই যাব। বন্ধু বান্ধৱীসকল, বহুতে সুধি আছিল আমাৰ ফিজিকেল টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব, কাট অফ কিমান যাব। বহুতে কমেণ্ট কৰিছিল, বহুতে মোক ফোন কৰিছিল। মই এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ কাট অফ আৰু ফিজিকেল টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব। আৰু এটা ভাল খবৰ আছে যে আমাৰ পোষ্ট ইনক্ৰিজ হ'ব। নিশ্চয় গম পাইছে, এইটো বহুতে ভাল খবৰ। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকে বৰ্তমান ফৰেষ্টৰ এপ্লাই চলি আছে, ABB এপ্লাই চলি আছে। আপোনালোকে এপ্লাই কৰি ল'ব। বয়স বঢ়ালে নিশ্চয় আপোনালোকে গম পাইছে আৰু লগতে আপোনালোকৰ ডেটটো বঢ়াই দিলে, সেইটো কাৰণে বহুতে ভাল খবৰ। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যিবোৰ আমাৰ বৰ্তমান পোষ্ট ওলাইছে সেই পোষ্টসমূহ বৰ্তমান বাঢ়িব। নিশ্চয় গম পাইছে, বহুতে ভাল খবৰ। বৰ্তমান বাঢ়িব, কোনো ধৰণৰ যিমান পোষ্ট আছিলে তাতকৈ অধিক হ'ব পোষ্ট। আমাৰ বাবে বহুতে ভাল খবৰ। আৰু বহুতে কমেণ্ট কৰিছিল কাট অফ কিমান যাব। বৰ্তমানলৈকে কাট অফৰ কথা কোনো ধৰণৰ ক'ব পৰা নাযাব। নিশ্চয় গম পাইছে, প্ৰত্যেক বছৰে এক্সট্ৰা কাট অফ যায়, আমাৰ নিশ্চয় গম পায়। মানে কি হয়, ল'ৰা ছোৱালীৰ ওপৰত ভিত্তি কৰিহে কাট অফটো বনে। নিশ্চয় আপোনালোকে গম পাইছে, যদি তেওঁলোকে ফিজিকেল টেষ্টটো অকণমান বেয়াকৈ মাৰে তেতিয়া কাট অফটো কমি যাব, আৰু যেতিয়া ফিজিকেল টেষ্টটো অকণমান উন্নত হ'ব তেতিয়া কাট অফটো বাঢ়ি যাব। নিশ্চয় গম পাইছে, সেইকাৰণে ক'ব নোৱাৰি যে কাট অফ কিমান যাব। আৰু বহুতে অপেক্ষা কৰি আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে। ফৰেষ্টাৰ গ্ৰেড 1টো বহুত ভাল পোষ্ট, আপোনালোকে নিশ্চয় গম পাইছে। SI লেভেলৰ পোষ্ট হয়, সেইকাৰণে বহুতে অপেক্ষা কৰি আছে ফৰেষ্টাৰ গ্ৰেড 1ত যাবৰ বাবে। নিশ্চয় হয়, এইবাৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ আগতে গৈছিলে 31 পইণ্ট কিমান গৈছিলে, OBC MOBC কিবা কিবি। নিশ্চয় গম পাইছে, SC ST সকলৰ বাবে সিমানেই গৈছিলে, কিন্তু এইবাৰ অলপ বাঢ়িব বুলি আপোনালোকে লাগি থাকক। কিন্তু নাবাঢ়িবও পাৰে বা কমিবও পাৰে, নিশ্চয় গম পাইছে। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো আমাৰ SI লেভেলৰ হয় ন, সেইটো যদিও SI লেভেলৰ হয় যদিও মানে ফিজিকেল টেষ্টটোত আগত হয়। সেইকাৰণে কৈছোঁ, আপোনালোকৰ SI লগতে এই পৰীক্ষাটো ফৰেষ্টাৰ গ্ৰেড 1ৰ পৰীক্ষাটো হ'ব। নিশ্চয় গম পাইছে, একেখন পেপাৰে কিন্তু ফিজিকেল টেষ্টটো আগত হয়। সেইকাৰণে ফিজিকেল টেষ্টটো প্ৰথম কাট অফটো বনিহে মানে আপোনালোকে সেই পোষ্টটোৰ এক্সামটো দিব পাৰিব। নিশ্চয় গম পাইছে, সেইটোকে জনালোঁ। আৰু পোষ্ট বাঢ়িব, নিশ্চয় গম পাইছে। আৰু লগতে এটা ভিডিঅ' ভাইৰেল হৈ আছে, নিশ্চয় গম পাইছে আপোনালোকে, আমাৰ পদসমূহৰ ফিজিকেল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব। আপোনালোকে সকলোৱে গম পাইছে ডিচেম্বৰ মাহত ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। কিন্তু ডিচেম্বৰ মাহত নহ'লেও জুলাই আগষ্ট মানলৈ আমাৰ সেই ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। CM ছাৰে কৈছে ইমান জামৰ মাজত, কিন্তু তাৰ আগতে অনুষ্ঠিত হ'ব। নিশ্চয় এপ্ৰিল মাহত ইলেকশ্যন আছে। ইলেকশ্যনৰ এতিয়াতো ফিজিকেল টেষ্টটো নহ'ব, মই যিমানটো জানো। মোৰ লগৰবোৰেও কৈ থাকে, মোৰ মতে আকৌ ইলেকশ্যনৰ আগত হোৱাটো বিচাৰোঁ, কিন্তু এতিয়া ইলেকশ্যনৰ পিছতে হ'ব। নিশ্চয় গম পাইছে, বেছি দিনো নাই ইলেকশ্যন। ফেব্ৰুৱাৰী মাহতে জাৰি কৰিব, নিশ্চয় ইলেকশ্যনৰ যিকোনো কথা জাৰি কৰিব, নিশ্চয় গম পায়। সেইকাৰণে আপোনালোকে ধৰি লওক জুলাই আগষ্ট ছেপ্টেম্বৰ, সেই আগষ্ট বা জুলাই মাহতে আমাৰ এই ফিজিকেল টেষ্টটো অনুষ্ঠিত হ'ব। আৰু ফিজিকেল টেষ্টটো আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠিত হয়, যেতিয়া বাৰিষা হ'ব তেতিয়াহে ফিজিকেল টেষ্টটো অনুষ্ঠিত হয়। সেইটো কি ছিষ্টেম নাজানো আৰু। সেইকাৰণে বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে, বহুতে ভাল খবৰ। আপোনালোকে যদি এপ্লাই কৰা নাই, ভালদৰে এপ্লাই কৰিব। ফৰেষ্টৰ বহুত পোষ্ট আহিলে আৰু আহিব বাকী আছে, ইনকাৰেজ হ'ব। নিশ্চয় গম পাইছে, এইটো এটা বহুতে ভাল খবৰ। বাকী এইটো এটা সৰু ভিডিঅ', যদি ভিডিঅ' চাই ভাল লাগিছে প্লিজ এটা লাইক কৰিব। নতুন চেনেল আগুৱাই নিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।